এইটো চাওক বেচন লৈছোঁ, এইটো কৰ্ণফ্লাৱাৰ লৈছোঁ, অকণমান বেকিং পাউডাৰ লৈছোঁ, অজৱাইন লৈছোঁ, নিমখ লৈছোঁ, চাট মছলা লৈছোঁ, গুড়ি জলকীয়া লৈছোঁ। এতিয়া চালি ল'ম বেচনটো। অজৱাইন লৈছোঁ, অকণ দিছোঁ, গুড়ি জলকীয়া লৈছোঁ, চাট মছলা লৈছোঁ, কৰ্ণফ্লাৱাৰ লৈছোঁ, বেকিং পাউডাৰ লৈছোঁ, নিমখ লৈছোঁ, পানী দি মিলাই ল'ম। ইয়াত বাদাম দিম, বিশ মিনিটৰ কাৰণে থৈ দিম। কেৰাহী এটা পাতি দিছোঁ, কেৰাহী গৰম হ'ল, তেল দিম এতিয়া। অকণমান তেল দিম এতিয়া। অকণমান আকৌ লৰাই দিছোঁ। অকণমান গৰম তেল দিলে মুচমুচীয়া হয়। লাহে লাহেকৈ এটা এটা দিব। গেছটো মিডিয়ামত দিব।
অলপমান লৰা-চৰা কৰি দিছোঁ। এইটো ভাজা হ'লে আৰু এটাকৈ দি থাকিম। ভালকৈ দিব, হাত জ্বলিব, লাহে লাহে দিব। ভাজা হৈ গ'ল, এতিয়া নমাম। গেছটো বন্ধ কৰি দিলোঁ। এইটো নৰসিংহৰ পাত, এইটো ভাজি কৰি ল'ম। কিমান ধুনীয়া হৈছে চাওক। এয়া চাওক, বাদামৰ পকৰি হৈ গ'ল, মচমচীয়া হৈ গৈছে চাওক।